Good morning friend, শুভ ৰাতিপুৱা দেই। আছা মই গ্ৰাছলেণ্ডত আহিছোঁ। গ্ৰাছলেণ্ডত আহি ঠাণ্ডা বতৰ যদিও মানে টিউকে নদীত গা ধুই আছোঁ। সেয়া নদীটো দেখাই দিছোঁ কম ডাঙৰ নাচি আৰু খেচেৰি এটা কথা শুন, গুড মৰ্ণিং দিছ ভাল লাগিছে, কিন্তু এটা কথা নহয়, মাইকী মানুহে সদায় গা ধুৱে আবে থকা জেগাত বা কোনো নেদেখাকৈ গা ধুৱে, কিন্তু তই ওলাইছ এতিয়া নদীৰ পাৰত মানে কেমেৰা অন কৰি আৰু তই দেখুৱাবলৈ গৈ আছ মানে কি? গ্ৰাছলেণ্ডৰ নদীৰ নাম নাচনদী পুঠিমাৰি নদী হয় চাগে। ইয়াতে গা ধুই আছোঁ ৰিলচ বনাই ঠাণ্ডা চিজনত মানে ৰিলচৰ শকতে ঠাণ্ডা লগা নাই দে। বাই খেচেৰি এই পুঠিমাৰি নদীত তই গা ধুই থাকোঁতে বাঁহৰ চুঙাত আহি যদি শ'ল মাছ 4টামান আহি সোমাই দিয়েহি আহি, তই তেতিয়া এই উলংগ হৈ থকা চুটুকাটো পাই যাবি, কাৰণ তাৰপিছত কবি ৰেপ হৈ গ'ল। अरे कहना क्या चाहते हो? খেচেৰি বাইদেউক মানে যৌৱনে ইমানেই আমনি কৰিছে, বাইদেউ আহি ফুলৰ বাগানখন আহি মেলি দিছে ইনষ্টাত ৰাইজক, আৰু ঘৰত মাজে মাজে পৰিছে মৌ মাখি। এইবাৰ বাইদেউ আহিলে আমাৰ ৰাইজৰ মাজত ভোমোৰা বিচাৰি। আৰু বাইদেউ ইমানো খেচেৰি হ'ব নালাগে, কাৰণ মাইকী মানুহ অলপ মাইকী মানুহ হিচাপে থাকিব লাগে। ইমানো নটি বাৰে গৈ পাখৰি হৈ থাকিব নালাগে, কাৰণ ৰাইজৰ মাজত এইবোৰ দেখুৱাই ইনষ্টাত থকা নটি বাৰে ঘূৰিয়াত তহঁতি এটা কাম কৰ, আয়ো সেইখন খুলি দলিয়াই দিয়াতকৈ উলিয়াই দে গোটেই মানে জংঘলখন, আৰু জংঘলতনো কিমাননো গছ গছনি আছে, ৰাইজেও দেখিব, লগতে ময়ো দেখিম, সকলোৱে ভাল লাগিব। তাত মানে এই পাগলীবোৰ দেখি মানুহৰ মগজ বেয়া কৰি দিছে। আৰু এজনীয়ে বোলে হাগিবলৈ যাওঁতো বোলে ভিডিঅ'হে বনাই বোলে। আইঐ ঘৰত আছে গেলা যদি শ'ল মাছ তই বিচাৰি ফুৰিছ গেলা এটা ডাঙৰ শাল মাছ, আৰু ডাঙৰ শাল মাছ বিচাৰিবৰ কাৰণে ইনষ্টাত আহি গেলা যাওঁতো গেলা হাগিবলৈ যাওঁতো দেখুৱাবলৈ বিচাৰিছ ৰাইজক। আৰু যদি গেলা ঘৰত থকা তই কাম নাই দিয়া তেন্তে এনেদৰে ভিডিঅ' বনাই থাক, তেতিয়া ডাঙৰটো অট'মেটিক পাবি। গাইজ নহয় জানো কিহৰ কথা বুজিছে কৈছোঁ, বুজি পাবই লাগে, বুজাই বুজিছে আৰুনো কি ক'ম মই।